আমাৰ গুনগুন স্কুল যাব ওলাইছে হাই কোৱা এতিয়া ৰাতিপুৱা 8টা বাজিছে কি অৱস্থা চ কোঁলি 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 বহুত ঠাণ্ডা বতৰটো ৰাস্তাটো এটো জানো এফালে দিয়াৰ পইছে সবফালে কোঁলিয়ে কোঁলি কোঁলি হেল্ল' গাইজ কি খবৰ আপোনালোকৰ সকলোৰে ভালে নে মোৰো ভালে আজি হে আৰু ভাল সেই কাৰণে ভিডিঅ' বনাবলৈ মানে ৰেডি হৈছো ৰাতিপুৱা হে গুনগুনক স্কুল পঠিয়াই ললো দেখিছে ইমান কুঁৱলী মানে কবাত বৰফ পৰিছে বুলি মোবাইলতে দেখি পাইছিলো আৰু তাৰ পিছত মানে ঠাণ্ডাটো পৰিছে দেখিছে তাৰ পিছত দেখিলো যেনেকৈ কুঁৱলী পৰিছে তাৰ পিছত আতৰিলেও আতৰাৰ পিছত দেখিলো ৰ'দ ওলাইছে ৰ'দ ওলাৰ পিছত ধুমধাম কাম চাম কৰি ললো হিজোৱা পকোৱা খোৱা এতিয়া মানে 3টা মান বাজিছে 3টা 3:30 মান বাজিছে আৰু চাহকণ খাওঁ লাগিছে চাহৰ লগত এতিয়া কি মানে বনাও তাৰে এটি ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ তেনেহলে ভিডিঅ'টো চাই থাককচোন গম পাব এইটোৱে হৈছে আমাৰ গেছৰ বাৰ্ণা জুই পুৰা জ্বলাই লওঁ তাৰ পিছত এখন কেৰাহীখন ভাবিছো গৰমটো হৈছে এইটো বেচনৰ পকৰি বনাম বুলি ভাবিছো তাৰ পিছত এয়া দেখিছে ধান জলকীয়া খুন্দি বাপেকে দি দিম তাৰ পিছত জ্বলাকে খাম তাৰ পিছত এতিয়া তেনেহলে পেকেটটো খুলো আৰু পেকেটটো নতুন হয় গুনগুনক স্কুলত পকৰি চকৰি দিব বাবে আনিছিলো এতিয়া ভাবিছো বহনি কৰি লওঁ মই সস্ত আনি থৈ দিছো নিমখ এইবাৰ বেকিং সেটিং প্ৰথমতে এইটো বাটি লৈ লৈছো তাৰ পিছত এখন চামুচ তাৰ পিছত এইটো বেচন প্ৰথমতে কাটি লওঁ হ'ব আমি 3জনীহে আছো ন হৈ যাব আইটেমটো পিয়াজ মিহিকৈ কুটি লওঁ ন মোৰ দুখ লগা নাই দেই মোক পিয়াজহে কন্দুৱাইছে মোৰ কিন্তু এইটো বৰ বেয়া মানে নিয়ম ক'ব লাগিব নে কি ক'ব লাগিব পিয়াজ কাটিলে মই কান্দোৱে মানে দেখিছে ন এয়া চব চকুপানী জলজলি হৈ গ'ল আমাৰ মাৰ চকুপানী জ্বলা হৈছে আৰু এইটো হৈ গ'ল এতিয়া মানে বুজিছে না মই কুটা মই চকু মুদি কুটি আছো হৈছে এয়া হৈছে ৰিফাইন এখন হৈছে কেৰাহী গৰম হৈ গ'ল তাৰপিছত এতিয়া মই ৰিফাইন তেলত আজি উপঙাই খাব লাগিব আজি বতৰ ঠাণ্ডা গৈছে বেকিং এই মোবাইলটো ওপৰত তললৈ আহি গৈছে পিছত এয়া হৈছে আমাৰ ঘৰৰ নিমখ তাৰপিছত আৰু এটা বস্তু আছে আমাৰ ঘৰত মিক্সাৰ আনুগৈ ৰবা এয়া দেখিছে এয়া কি চিনি পাইছে ৰাইচ নগা ধনিয়া এতিয়া দি দিম মিহিকৈ কুটি ধনিয়া দিলে হয় ধনিয়া বৰ্তমান নাই এতিয়া আমাৰ ঘৰত নগা ধনিয়া আছে নগা ধনিয়াকে দি দিম পিছত এইকেইটা জলকীয়া দেখিছে জলকীয়াকেইটা পিছত দিম কাৰণ গুনগুনে খাব সেইবাবে আগতীয়াকৈ কেইটামান বনাই লওঁ বুলি ভাবিছো গৰম হৈ গৈছে এতিয়া আমি পানী দি লওঁ অকণমানকৈ ফেটিব লাগিব ন প্ৰথমতে বেছিকৈ দিলে নহ'ব এনেকৈ কৈ আছো ঠাণ্ডা হৈ আছে যে সেইকাৰণে বেছি লাগে তাৰপিছত এতিয়া আকৌ অকণমান দিম আকৌ মিক্স কৰি থাকা অকণমান দিম মজা এয়া গুনগুনৰ কাৰণে পকৰি জ্বলা নিদিয়া দিছে অলপ বেছিকৈ বনাইছো আৰু মানে যিমানকেইটা খাই খাব নোখোৱাকেইটা থাকিব আৰু গুনগুনৰ পকৰি হৈ গ'ল এতিয়া আমাৰ পকৰি বনাব লাগিব
একদম মানে নোলাও নেকি বুলি ভাবিছে উলিয়াইহে এৰিম মই ওলাইছে দেই হৈ যাব লাগিলে আৰু দিব লাগিব কেনেকুৱা লাগিছে খাওঁ লাগিছে নে এই দুইটা হৈছে খুদুন জলকীয়া দেখিছে নাই জানো আধাৰ হৈ গ'ল এটা দি দিয়া খুলিব লাগিব এটা দি দিয়া মস্তি ইউজ কৰি দিছোঁ ধুব লাগিব আৰু হৈ গ'ল খতম এতিয়া ফেটি লওঁ ন এতিয়া আৰু কি মানে এটা কৰি দি আকৌ তোমাৰ পকৰি লৈ যোৱা খোৱাগৈ যোৱা মজা আমাৰ গুণগুণ আজি কেনেকুৱা লাগিছে ঠিকছে একদম ঘঁহি গা ধুৱাই দিলোঁ স্কুলৰ পৰা অহাৰ পিছত একদম চিকনি লাগিছে না গো যা খোৱাগৈ আৰু পকৰিত জলকীয়া দিয়া কেৰাহী বেছি অতিপাত গৰম হৈছে যেন লাগিছে এইখিনি একেবাৰে ৰঙা হৈ গ'ল জলকীয়া খুন্দি থাকোঁতে পকৰি ৰেডি হৈ গ'ল তাৰপিছত এতিয়া এইটো হৈছে কাপ ইয়াতে গৰম পানী দিম তাৰপিছত এইটো চাওকচোন লিপটন গ্ৰীণ টি মানুহজনে আনি দিছে ক্ষীণ হ'বৰ কাৰণে দেই এইটো সদায় বোলে এপেকেট খাবি বোলে ক্ষীণ হ'বি তাৰপিছত প্ৰথমতে গৰম পানী দি লওঁ এইটো দি ল'ব লাগিছিলে তাৰপিছতহে গৰম পানী দিব লাগিছিলে এতিয়া 1 মিনিটমান এনেকৈ থৈ দিম এনেকৈ কৰি থাকিম অলপ সময় সেয়া সন্ধিয়া লাগিল আন্ধাৰে হ'ল ঠাণ্ডাও লাগিলে এইটো পিন্ধি ল'লোঁ তাৰপিছত মানে কি হে আৰু মানে গধূলি চাহকণ খাই লওঁ এইয়া চাওক কাৰ খাবলৈ মন গৈছে বাৰু বেচনৰ পকৰি আহি যাব আমাৰ ঘৰত খুৱাই দিম দেই চচ আছে গ্ৰীণ টি সদায় খালেনো ক্ষীণ হয় চাওঁচোন কিমান ক্ষীণ হয় খাই চাওঁ তেনেহ'লে খাই লওঁ তাৰপিছত ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক এটি কৰিব তাৰপিছত মোৰ চেনেলটি যিহেতু নেকি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে খাই লওঁ আজিলৈ বাই হাতখন দেখি নেহাঁহিব দেই গুণগুণক মানে কি ৰাতিপুৱা আমলখি লগাইছিলোঁ আজিবা নহয় গা ধোৱাৰ আগত 1 ঘণ্টামান আগত এইটো হৈছে পকৰি বেচনৰ পকৰি এয়া হৈছে চচ এনেকৈ লগাই লৈছোঁ তাৰপিছত খাইছা কেনেকুৱা লাগিছে মোকো ভিডিঅ' নিদিলা যে এইকেইটানো কি দিছোঁ এইকেইটা